ओके तो हाई हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल আকৌ এটা নেক্সট ভিডিঅ'লৈ বৰ্তমান মই মানে ঘৰতে আছোঁ যাবলৈ ওলাইছোঁ থাম্বনেইলত দেখিছে আপোনালোকে যে মানে এখন ধাবাৰ মুকলিত মাতিছে মানে কৌশিকৰ তাৰ ঘৰতে হয় মোক সি ফোন কৰি ক'লে অলপ আগতে এতিয়া তালৈ যাওঁ ফাৰ্ষ্ট মই চিন্ময় টেকালৈ যাওঁ তাৰে পৰা গৈ দেখিম গৈ কৈছোঁ নে কি কয় ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই লওঁ ओके तो ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া মানে চিন্ময় টেকালৈ যাই আছোঁ ফাৰ্ষ্ট চিন্ময় টেকালৈ যাওঁ তাৰে পৰা কৌশিক মানে আমাৰ বতু টেকালৈ যাওঁ মানে ৰাতিও হ'ল এইদৰে এতিয়া চিন্ময় অয়া এতিয়া ইয়াক ৰখিব লাগিব ইয়াত ৰখোঁ ইয়াত এবাৰ সি ওলাই নাই ওলাব সি আছে আহিব ओके गाइस शर्मा আহিল মানে চিন্ময় সি আহিল এতিয়া ইয়াৰ লগত মানে যাই থাকোঁ কৌশিকৰ ঘৰলৈকে একদম তাতে যে লগ কৰিছোঁ না কি কয় অলপ দূৰ আছে আধা কিলোমিটাৰমান তো একদম দোকানতে লগ কৰিছোঁ না কি কয় আৰু আমাৰ এখেতে আমাৰ মানে মোক হিমন্ত দাদা নমস্কাৰ কৌশিক আৰু চিন্ময় ইও মাতিছিল মানে ইয়াৰ ঘৰৰে হয় ধাবাখন মানে আজি অপেন যিটো পাঞ্চৈ ধাবা আপোনালোকৰ শ্বহীদ বেদীটো যে আছে তাৰে ওচৰতে আহিব সকলোৱে আজি আমাৰ অপেনিং কৰা হ'ব আহক সকলোৱে এতিয়া ধাবাখনলৈ যাম লগ পাই আছোঁ আহি পালোঁ পাঞ্চৈ ধাবা এয়া দেখা আছে কেনে মজা না ভাল লাগিল মানে কৈছিলে ভাল লাগিল ভিতৰলৈ যাওঁ আপোনালোকে দেখক মানে কেনেকুৱা মানে বাহিৰৰ মানে ভিউটো মানে ডিজাইনটো বহুত ভাল লাগিছে ভিতৰটো ভালেই হ'ব চাগে ভিতৰলৈ যাওঁ চাই দেখক It's getting to my head. One look in the mirror, don't like what I find. I know that somewhere in there there's a good guy, but he runs away at midnight. I'm sorry. আহি পালোঁ ধাবাখনৰ ভিতৰলৈ এয়া চকী পাই থোৱা আছে আৰু এইটো ৰান্ধনী ঘৰ এইটো কেবিন চাগে মানে কেবিন আৰু এইবাৰ দাদা এজন আছে সুধি আছোঁ চাই গাইছ এতিয়া মোৰ লগত দাদা এজন আছে মই তেওঁক সুধিম যে ধাবাখন দিলাক আপুনি মানে এনেকুৱা কেনেকুৱা পালা একচুৱেলি ধাবাখন আচলতে আমাৰ পৰিকল্পনাটো হ'ল মই একচুৱেলি বাহিৰত আছিলোঁ আগতে তো মই হাউলিলৈ বেছিদিন হোৱা নাই আহিবলৈ তো মোৰ লগত এই কল্যাণ আছিলে সি মাজতে এটা ক'লে যে আমি কিবা এটা নতুনকৈ আৰম্ভ কৰোঁ থলুৱাভাৱে তো মোক তেনেকৈ ক'লে লগে লগে আমি দুইটাই প্লেন কৰিলোঁ যে আৰু এই জেগাডোখৰো পালোঁ লগে লগে তো তেনেকৈ আমি আৰম্ভ কৰিলোঁ আৰু বিশেষকৈ আমি মেইন অসমীয়া যিটো থলুৱা আহাৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিম তো যিখিনি গ্ৰাহক আছে তেওঁলোকে এটা সুস্বাদু ব্যঞ্জন ইয়াত পাব আৰু এটা ভাল পৰিৱেশত ভাল পৰিয়ালৰ সৈতে ইয়াত আমাৰ আহাৰ গ্ৰহণ কৰিবলৈ পাব থেংক ইউ শুনিলে ইয়াত মানে অসমীয়া থলুৱা খাদ্য সকলো পাব আৰু এইটো হ'ল কিটচেন ৰান্ধনী এজন আছে নেকি এজন আছে নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া আকাশ অকল একদম ঠিক কৰিছে এইবিলাক ইমানজন মানুহৰ খানা বঢ়িয়া দেই আমাক এই দিনত খালোঁ ন এই বঢ়িয়া বস্তু পাইছে একদম হাতৰ একদম হেৰি আছে ইয়াত
বঢ়িয়া টেষ্টি একদম বনাই। অ'কে গাইজ, এইখন ধাবা মুকলি কৰিবলৈ মানে উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত হ'লে শ্ৰীযুত মাননীয় গুণীন দাস ডাঙৰীয়া। এইখিনিতে আমাৰ সন্মানীয় বিধায়ক মহোদয় কৰিলোঁ। দুগৰাকী উদীয়মান যুৱকে এই অনুষ্ঠানটো আগবঢ়াইছে, গতিকে তেওঁলোকক মই শুভেচ্ছা যাচিছোঁ। মই প্ৰথমতে আমাৰ হাউলীৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলক আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ। গাইজ এতিয়া পেকেট চাই আছে, দেখো হিন্দিকো গাইজ পেকেট চাই গ'ল। এতিয়া খাওঁ আৰু ঘৰলৈকে যাওঁ। গাইজ অলপ আগত দাদাজনে কৈছিল, মানে কল্যাণ দা, চ' এইজন দাদা কল্যাণ দা। চ' ভাল লাগিল দাদাই ইয়াত মাতিলে, নিমন্ত্ৰণ দিলে। চ' নমস্কাৰ, ভোগালী বিহুত আন্তৰিক শুভেচ্ছা জনালোঁ আটাইলৈ। আমি পাঞ্চৈ নামেৰে ধাবা এখন খুলিছোঁ, ফেমিলি ধাবা। ইয়াত এলকহল ষ্ট্ৰিক্টলি বন্ধ কৰা হৈছে। আমি অসমীয়া সুস্বাদু খাদ্য সম্ভাৰ ৰাখিম। ত' এয়াই আছিল। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চৈতলৈ বাই বাই। অনিতা আৰু আমাৰ দাদা, মানে মৰমৰ লগৰ, মানে কৌশিক, মানে ইমান মাতলাক ফোন কৰি। চ' বাই বাই, আকৌ আহিম নেক্সট ভিডিঅ'লৈ। চ'